করিম আমার রবিন গোৱালা স্যার স্যার খুব কমাই কব আপনি নকলে বডিয়ে বুঝাই বহুত জানে আপনি ধন্যবাদ আস্তাদা গুড মর্নিং এভরিওয়ান কেন বলা বাতৰত থাকো নেটৱৰ্কৰ এটা কথা আছে গুড মৰ্নিং বুলি কোৱা যায় কাৰণ নেটৱৰ্কৰ এটা কথাই বিশ্বাস কৰে জব জাগো তবি সবেৰা বাহাতে ধুনীয়াকৈ কৈছিল আমাৰ কোনো টাইম নাই যেনেকৈ আপুনি কিবা এটা কাম কৰিবলৈ ৰাতিপুৱা কাম কৰিলে সফল হয় বুলি কয়তো তো আমি ভাবিলো আমাৰ প্ৰত্যেকটো দিনাই ৰাতিপুৱা প্ৰত্যেকটো সময় ৰাতিপুৱা তাৰমানে আমাৰ জীৱনত ৰাতি কেতিয়াও নাহে তো সকলোকে অনুৰোধ জনাম গুড মৰ্নিং গুড মৰ্নিং বহুতখিনি কথাটো বাহাৰ চাৰি কৈ গৈছে যাত্ৰা খুব দীঘলীয়া নহয় জুন মাহৰ পৰা আৰম্ভ কৰিছিলোঁ তাৰ মাজতে লকডাউনে অলপ দিগদাৰ কৰিলে তো ক'ত কি ইনকাম কৰিছোঁ সেইটোতো গম পাইছেই খালি ক'ব বিচাৰিম আমি যেতিয়া নেটৱৰ্কত নামো বিশেষকৈ মই ঈশ্বৰৰ কথা বুলিয়ে নহয় যিকোনো নেটৱৰ্কত নামো তেতিয়া আমাক লেং মাৰা মানুহৰ অভাৱ নাথাকে লেং মাৰা মানুহ এনেকুৱা আমাৰ পিছফালে হাপুটা লগাই দিয়ে আমাক এটা এৰিয়ালৈহে যাব দিয়ে তাৰপিছত যাব নিদিয়ে আপোনালোকৰ ঘৰত এৰাল দিয়া গৰু আছে চাগে যাৰ ঘৰ আছে তেওঁলোকে গম পায় যে এৰাল দিয়া গৰু ইমান শকত ইমান সুস্থ নহয় কিন্তু বজাৰত ঘূৰি থকা বলদ গৰুটো দেখিছেনে হৃষ্টপুষ্ট হয় তাৰমানে মই এইটোহে ক'ব গৈছোঁ যে আমাক যদি পিছফালৰ পৰা কোনোবাই এৰাল দিব বিচাৰিছে তাৰমানে আপোনাক অৰ্থনৈতিকভাৱে সবল কৰিব বিচৰা নাই ইকনমিকেলি আপোনালোকৰ পকেটত পইচা আনিব বিচৰা নাই বেলেগ মানুহৰ কথা বাদ দিয়ক বাহাদুৰে ধুনীয়াকৈ কৈছে যদি বিশ্বাস আছে ঈশ্বৰৰ ওপৰত প্ৰমাণ বহুত আছে অলপ আগতে 10জনীয়া গ্ৰুপ এটা গ'ল সেয়াও প্ৰমাণ তাৰপিছত আৰু 10জনীয়া গোট সেয়াও প্ৰমাণ তাৰপিছত আমাৰ ইয়াত মূল গুৰু বহি আছে দুজনকৈ ব্যক্তি লগত ৰিপুলদা দাদা বহি আছে এই সকলো প্ৰমাণ পিছলৈ গম পাব তাৰসকলৰ ইনকাম কিমান কেনেকৈ আৰম্ভণি কৰিছিলে আৰু যদি আপোনাক টেকনিকেল প্ৰমাণ লাগে তেনেহ'লে এটা টেকনিকেল প্ৰমাণ আজি আপোনালোকৰ হাতত মুকলি হ'বলৈ গৈ আছে গ্ৰাউণ্ড ফ্ল'ৰত ই-ষ্ট'ৰ দিয়া য'ত ডিছকাউণ্ট পাব নে কি পাব 40% ডিছকাউণ্ট বুলি কয় কেনেকৈ কেতিয়াৰ পৰা ক'ত পাব কুপন কেনেকৈ ইউজ হ'ব গোটেইখিনি গম পাব খালি মই এটা কাহিনী দি শেষ কৰিব বিচাৰিম আমাৰ মাইকী মানুহ বহুত আছে মতা মানুহ বহুত আছে চবৰ ল'ৰা ছোৱালী আছেতো মেক্সিমামৰ ল'ৰা ছোৱালী আছে দেই তবে স্পন্সৰ কৰিছে গোটেই ছাৰে ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীৰ কাৰণে ফল মূল ভাল নে চিপছ ভাল ফল মূল ভাল নে চিপছ ভাল ফল মূল ভাল কিন্তু প্ৰত্যেক দিনা আপুনি ল'ৰা ছোৱালীৰ কাৰণে ফল মূল লৈ যায় জানো কিন্তু প্ৰত্যেক দিনা ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে চিপছ কিণ্ডাৰ জয় লৈ যায় চবেই লৈ যায় নহয় জানো যদি ফল মূল ভাল তেনে চিপছ বা কিণ্ডাৰ জয় কিয় লৈ যায় কাৰণ চিপছ বা কিণ্ডাৰ জয় চবেই জানে বেয়া বুলি প্ৰব্লেম একচুৱেলি ফল মূলত নহয় চিপছ বা কিণ্ডাৰ জয়টো নহয় প্ৰব্লেম হৈছে আপোনালোকৰ মানি বেগত যদি পইচা থকা হেঁতেন তেনেহ'লে আপোনালোকে জানে যে মোৰ ল'ৰা ছোৱালীয়ে কোনটো খোৱাটো ভাল সেইদিনাখন আপোনালোকে ফল মূল আপেল আঙুৰ লৈ গ'লে মানে মই এইটোকে ক'ব গৈ আছোঁ ফল মূল কিনাৰ দৰে যিমানখিনি দৰকাৰ প্ৰত্যেক দিনে খাবলৈ প্ৰত্যেক দিনে নিজৰ ল'ৰা ছোৱালীক খাবলৈ সিমানখিনিতকৈ বহুত গুণে বেছি ই-ষ্ট'ৰ দিয়ে কাৰণ ই-ষ্ট'ৰত আপোনালোকে আদাৰ্ছ কোম্পানীত আপোনালোকে জইন কৰে এজ এ চেলছমেন এজ এ কাষ্টমাৰ কিন্তু ই-ষ্ট'ৰত জইনিং কৰাৰ দিনাখনে আপোনালোকে এজ এ চেলিব্ৰিটি প্ৰমাণ হৈ যায় চেলিব্ৰিটি যাৰ তুলনা অক্ষয় কুমাৰ অমিতাভ বচ্চন দীপিকা পাডুকন কৰিশ্মা কাপুৰৰ লগত হয় কাৰণ প্ৰত্যেকজন ব্যক্তিয়ে ইয়াত এডভাৰটাইজিঙৰ নামত পইচা পায় আৰু এডভাৰটাইজিঙৰ নামত পইচা পোৱা ব্যক্তিসকল চেলিব্ৰিটিহে হয় কাষ্টমাৰ বা চেলছমেন নহয় তো প্ৰত্যেককে মই অশেষ ধন্যবাদ যাচিলোঁ আপোনালোক আহিছে তো ইমানকে কৈ মই আশা কৰিম ঈশ্বৰৰ যাত্ৰা আপোনালোকৰ সুফল হওক আৰু ধন্যবাদ কৰিম মোৰ দুজন গুৰু অমৰজ্যোতি মহন্ত যোনে মোক কাণত ধৰি আঙুলি ধৰি শিকাইছিলে সঞ্জিত ছাৰ তেখেতৰ কাৰণে প্ৰথম নেটৱৰ্ক ইণ্ডাষ্ট্ৰী মই দেখা পাইছিলোঁ ৰিপুল দা যিসকলে মোৰ হাতত ধৰি পেলাই লৈ গৈছিলে বাহাৰ দাকো ধন্যবাদ তেওঁ মুস্তাক দাকো ধন্যবাদ আপোনালোকৰ অশেষ ধন্যবাদ জয় ঈশ্বৰ ইণ্ডিয়া জয় ঈশ্বৰ ইণ্ডিয়া জয় ভেটিং আইডিঅ